আজি আমি শিকিম অসমীয়া স্বৰবৰ্ণৰ একাদশ অৰ্থাৎ শেষ আখৰটো। এই আখৰটো হ'ল ঔ। আহাচোন এটা কবিতাৰ মাধ্যমেৰে প্ৰথমতে এই আখৰটো শিকিবলৈ আমি যত্ন কৰোঁ। ঔটেঙা পানীত পৰি ঢৌ তুলি দিলে, বেমাৰ হ'লে ঔষধ খাবা ডাক্তৰ বাবুৱে ক'লে। আকৌ এবাৰ গোৱা। ঔটেঙা পানীত পৰি ঢৌ তুলি দিলে, বেমাৰ হ'লে ঔষধ খাবা ডাক্তৰ বাবুৱে ক'লে। মইনাহঁত, আহাচোন আমি এতিয়া ঔৰে আৰম্ভ হোৱা কেইটামান শব্দ পঢ়োঁ। ঔটেঙা, ঔটেঙা, ঔষধ, ঔষধ। মইনাহঁত, আজি আমি অসমীয়া স্বৰবৰ্ণৰ শেষ আখৰটো শিকিলোঁ। ইতিমধ্যে আমি অসমীয়া স্বৰবৰ্ণকেইটা ভালদৰে শিকিলোঁ, নহয় জানো? যদি কাৰোবাৰ খোকোজা থাকি গৈছে, তেতিয়াহ'লে তোমালোকে ভিডিঅ'বিলাক আকৌ প্ৰথমৰ পৰা বাৰে বাৰে চাবলৈ চেষ্টা কৰিবা। তেতিয়া তোমালোকৰ থাকি যোৱা খোকোজাসমূহ নিশ্চয়কৈ দূৰ হ'ব। ইয়াৰ পিছত আমি অসমীয়া ব্যঞ্জনবৰ্ণকেইটা ভালদৰে শিকিবলৈ চেষ্টা কৰিম আৰু তোমালোকে ইয়াৰ ভিডিঅ'বিলাক চাবলৈ পাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকে বেল আইকনটো দবাই ৰাখিবা। এই পিছৰ ভিডিঅ'বিলাক পাবলৈ খুব সহজ হ'ব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। পুনৰ লগ পাম।